হেল্ল' ষ্টুডেণ্টছ, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8 অসমীয়া সংস্কৃতি আৰু আমাৰ জীৱন পাঠৰ কুৱেশ্যন এনচাৰসমূহ। এক নম্বৰ উত্তৰ দিয়া। ক, সংস্কৃতি গঢ়ি উঠাৰ বাবে কিহৰ প্ৰয়োজন? সংস্কৃতি গঢ়ি উঠাৰ বাবে সমাজৰ প্ৰয়োজন। খ, কুৱেশ্যনটো চাবা, সমাজ কাৰ দ্বাৰা গঠিত? সমাজ মানুহৰ দ্বাৰা গঠিত। সংস্কৃতিৰ অন্যতম উপাদান কি? সংস্কৃতিৰ অন্যতম উপাদান কি? একোখন সমাজত বাস কৰা মানুহে যি আচৰণ কৰে তাকে সেই সমাজৰ সংস্কৃতি বোলা হয়। সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আচৰণ। কৃষ্টৰ উৰ্বৰ পথাৰৰ পৰা কি বুটলা হয়? কৃষ্টৰ উৰ্বৰ পথাৰৰ পৰা শস্য বুটলা হয়। স্বপ্ৰবৃত্তি লোক হ'বলৈ কি কৰিব লাগে? স্বপ্ৰবৃত্তি লোক হ'বলৈ সুচিন্তাৰ কৰ্ষণ কৰিব লাগে। নম্বৰ কুৱেশ্যন চাবা, সংস্কৃতিৰ ৰূপ দুটা কি কি? সংস্কৃতিৰ ৰূপ দুটা হৈছে বাহ্যিক আৰু আভ্যন্তৰীণ। মানুহে আৱেগ অনুভূতিৰ মূল উৎস কি? মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হৈছে চৌপাশৰ বিন্দিয়া প্ৰকৃতি। কৃষ্টিৰ আধাৰ কি? কৃষ্টিৰ আধাৰ হৈছে কৃষি। নম্বৰ কুৱেশ্যন চাবা, দখনা আৰু চৌবদি মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোচাক? দখনা আৰু চৌবদি মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোচাক। চমু উত্তৰ দিয়া। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি? উত্তৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে যি কথা, যি কাম বা চিন্তা মানুহৰ বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে এই পৃথিৱী ধুনীয়া কৰি মানুহৰ জীৱনত সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায়, সেই কথা, সেই চিন্তা বা সেই কামেই সংস্কৃতি বুলি কোৱা হয়। খ নম্বৰ কুৱেশ্যনটো চাবা, সংস্কৃতিৰ বৈচিত্ৰ্যৰ কাৰণ কি কি? এই কুৱেশ্যনটো একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাই যাবা। বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি? সংস্কৃতিৰ বৈচিত্ৰ্যৰ কাৰণ হ'ল জলবায়ুৰ ভিন্নতা, খাদ্য ৰীতি অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য ইত্যাদি। জলবায়ুৰ ভিন্নতাৰ বাবে বিভিন্ন লোকৰ সংস্কৃতি বেলেগ বেলেগ দেখা যায়। সেইদৰে খাদ্য ৰীতি অভ্যাস বা লোকৰ মানি চলা জীৱনশৈলীৰ ক্ষেত্ৰত থকা বিচিত্ৰতায়ো সাংস্কৃতিক বৈচিত্ৰ্যৰ আন উল্লেখযোগ্য কাৰণ বুলি ক'ব পাৰি। খ নম্বৰ কুৱেশ্যনটো চাবা, খাদী ৰীতি ভিন্নতা সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়? খাদী ৰীতি ভিন্নতা সংস্কৃতিয়ে প্ৰভাৱ বিস্তাৰ কৰে। বিভিন্ন অঞ্চলত বসবাস কৰা লোকৰ খাদ্য ভিন ভিন হয়। নৈপৰীয়া অঞ্চলৰ লোকে সাধাৰণতে মাছ খাই ভাল পায়। সেইবোৰ অঞ্চলত মাছ প্ৰচলন অধিক হোৱা দেখা যায়। সেয়ে আন অঞ্চলৰ লোকৰ মাজত খাদ্যৰ ক্ষেত্ৰত থকা ভিন্নতাই লক্ষ্য কৰি সংস্কৃতি পেলাব বুলি ক'ব পাৰি। এনেদৰে তোমালোকে চাই যাবা, প্ৰত্যেকটো কুৱেশ্যন তোমালোকে চাই যাবা। ষ্টুডেণ্ট, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ অভেদ। এই কুৱেশ্যনটো তোমালোকে আহিবই, এইটো মই গেৰাণ্টি কৰিছোঁ যে এই ফাইনেল এক্সামত এই কুৱেশ্যনটো আহিবই। 100% চিয়'ৰ যে এই কুৱেশ্যনটো আহিব, তোমালোকে পঢ়ি ল'বা। ফ্ৰেণ্ডছ, এই কুৱেশ্যনটো সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। এই কুৱেশ্যনটো চাবা, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। এইবোৰ চাই ল'বা তোমালোকে নিজে।
ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ'টো এইটো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ।